লাগিছে, বহুত ভাল লাগিছে। আমি প্ৰয়োজনবোধ কৰিছিলোঁ দলগাঁৱত বীৰ লাচিত সেনাৰ খুবেই প্ৰয়োজন আছে, কাৰণ আমাৰ দলগাঁও অঞ্চলটোক মানে ভাল কৰিবৰ কাৰণে আমি বহুত কাম কৰিবলগীয়া আছে। আমি ধুনীয়াকৈ কৰি যাম আৰু আমি একেলগে সকলোৱে আলোচনাৰ মাধ্যমত যিবিলাক আঁকোৱা আছে দলগাঁৱত সেইবিলাক শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু যিবোৰ বেআইনীভাৱে দলগাঁৱত অফিচ কাছাৰীৰ কাম চলি আছে সেইবোৰৰ হকে আমি মাত মাতি যাম, প্ৰতিবাদ সাব্যস্ত কৰি যাম। তাৰ কাৰণে যদি আমি প্ৰশাসনৰ ওচৰত যাব লগা হয় তাতে স্বেচ্ছাই আগবাঢ়ি যাম, কাৰণ এইকাৰণে আগবাঢ়ি যাম আমি আমাৰ নেক্সট প্ৰজন্মৰ ভালৰ কাৰণে। আমি নেক্সট প্ৰজন্মক ভাল কৰিব পাৰিলে আমাৰ নাম থাকিব। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। দলগাঁৱত নতুনকৈ কিন্তু বীৰ লাচিত সেনা এইটো এটা খুব গৌৰৱৰ বিষয় আৰু আমি বিচাৰি আছিলোঁ যাতে এই অঞ্চলটোত আমি সততাৰে নিষ্ঠাৰে যাতে আমি কাম কৰি আগবাঢ়িব যাব পাৰোঁ। কোনো ধৰণৰ যাতে মানে আপোনাৰ বেয়া যাতে দিশ কোনো ধৰণৰ পৰিলক্ষিত নহয় সেইটোৰ প্ৰতি ধ্যান ৰাখি আমি গোটেইখিনি একতাৰে নিষ্ঠাৰে ভালকৈ কাম কৰি যাম। তো এইটোৱে আমাৰ মেইন উদ্দেশ্য। ধন্যবাদ। হয়, আচলতে বীৰ লাচিত সেনা অসমে আমাৰ দৰং জিলা সমিতিখন যেতিয়াৰ পৰা গঠন কৰিছিলে, এই গঠন কৰা অৱস্থাৰ পৰা আমাৰ দলগাঁওখনত আমাৰ দৃষ্টি নিবদ্ধ আছিলে। আমি দলগাঁৱত এটা আঞ্চলিক গঠন কৰাৰ চেষ্টা কৰি আহিছিলোঁ আৰু অৱশেষত আজি আমাৰ দলগাঁৱৰ পূৰ্ণাংগ যিটো আঞ্চলিক সমিতি, এই আঞ্চলিক সমিতিখন আজি গঠন কৰা হ'ল। আৰু ইয়াৰ জাতি মাতি এটিৰ ৰক্ষাৰ স্বাৰ্থত যিসকল ডেকা আমাৰ জাতীয় চেতনা থকা ব্যক্তি ওলাই আহিছে তেওঁলোকক আমি সংগ্ৰামী সত্তাৰে আগুৱাই যাবলৈ ইয়াত ঐক্যবদ্ধ হৈছোঁ আৰু আজি তাৰিখৰ পৰা দলগাঁও অঞ্চলটো আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। তেওঁলোকেতো প্ৰাক্তন আছু কৰ্মী আছিলে, তেওঁলোকে এই কামত জাতিৰ হকে মাত মাতিছিলে আৰু নতুন উদ্যমত আগবাঢ়িছে। হয় হয়, মানে কথাটো এনেকুৱা ধৰণৰ, প্ৰাক্তন ছাত্ৰ নেতা যিসকল আছিলে তেওঁলোকো এতিয়া আমাৰ যি কৰ্মৰ প্ৰতি আমাৰ যি নীতি আদৰ্শ, এই নীতি আদৰ্শৰ প্ৰতি আপ্লুত হৈ তেওঁলোকে আমাৰ যি জাতীয় সংগ্ৰাম, এই জাতীয় সংগ্ৰামক তেওঁলোকে শ্ৰদ্ধা জনায়। আমাৰ হয়তো কৰ্মৰাজিত তেওঁলোকে ভাল পাইছে, আমাৰ যি কাম কৰি যোৱাৰ ছিষ্টেম সেই কথাটো তেওঁলোকে ভাল পাইছে, ভাল পাই তেওঁলোকে আগুৱাই আহিছে আৰু সকলোকে আমি সংগ্ৰামী